আজি আমি অতি সহজভাৱে পাৰ্টস অফ স্পীচ কি তাক শিকিম। আমাৰ বহুতে ইংৰাজী বিষয়টো বিশেষকৈ গ্ৰামাৰ বহুত টান বিষয় বুলি ভাবে। তোমালোকে সেই ধাৰণাটো মনৰ পৰা আঁতৰাই দিয়া। অৱশ্যে আমি প্ৰতিটো বিষয়ে ভালদৰে শিকি যাব লাগিব আৰু মনত ৰাখি যাব লাগিব। এতিয়া চোৱা, গীতা নামৰ ছোৱালীজনীয়ে ৰমেশক সুধিছে, What is your name and which class do you read? গীতাৰ প্ৰশ্নৰ উত্তৰত ৰমেশে কৈছে, My name is Ramesh, I read in class 7. এই গীতা আৰু ৰমেশে কোৱা কথাখিনি এইবোৰেই হ'ল স্পীচ। অৰ্থাৎ আমি মুখেৰে যি কথা কওঁ তাকেই স্পীচ বুলি কোৱা হয়। এতিয়া যদি স্পীচ বা সেন্টেন্স মানে কি বুলি সোধা হয়, তেতিয়া আমি কি কম? যেতিয়া কিছুমান শব্দ বা ওয়ার্ড লগাই কোনো অৰ্থপূৰ্ণ কথা আমি কওঁ এয়াই হ'ল স্পীচ। আৰু যেতিয়া এই ওয়ার্ডবিলাকক লিখিত ৰূপ দিয়া হয় তেতিয়াই এইবিলাকক সেন্টেন্স বুলি কোৱা হয়। গতিকে স্পীচ বা সেন্টেন্স বিলাক কিহেৰে গঠন হয়? শব্দ বা ওয়ার্ডেৰে গঠন হয়। এতিয়া পাৰ্টস অফ স্পীচ কি? তোমালোকে সকলোৱে জানা পাৰ্টস মানে হ'ল অংশ বা অংগ। আমাৰ দেহৰো কিছুমান পাৰ্টস আছে, হেড, নেক, হেণ্ড, লেগ, etc. তেনেদৰে স্পীচৰো অংগ আছে আৰু এই অংগবিলাক হ'ল বিভিন্ন ধৰণৰ ওয়াৰ্ড বিলাক। স্পীচ বা সেন্টেন্সৰ যিবিলাক ওয়াৰ্ড সিহঁতৰ প্ৰতিটোৰে বেলেগ বেলেগ কাম থাকে আৰু এই কাম অনুযায়ী সিহঁতক কিছুমান পাৰ্টছত ভাগ কৰা হৈছে আৰু সেইখিনিকে কোৱা হৈছে পাৰ্টস অফ স্পীচ। পাৰ্টস অফ স্পীচ 8টা আছে। কেইটা আছে? 8টা আছে। The parts of speech are 18 number. এতিয়া আমি একেলগে পাৰ্টস অফ স্পীচ সমূহ মনত ৰাখো আহা। প্ৰথমতে নাউন, pronoun, verb, adjective, adverb, preposition, conjunction and interjection. আকৌ ৰিপিট কৰিছো, নাউন, pronoun, verb, adjective, adverb, preposition, conjunction and interjection. এতিয়া আমি কোনবোৰ নাউন, কোনবোৰ pronoun জানি লওঁ আহা। নাউন, ইংৰাজীত কোৱা হৈছে a noun is a naming word. অৰ্থাৎ নাউন হ'ল নাম বুজোৱা শব্দ। It tells us the name of a person, a place, an animal or a thing. অৰ্থাৎ ই ব্যক্তি, ঠাই, জন্তু বা বস্তু বা বিষয়বিলাক আমি চকুৰে দেখাও হ'ব পাৰে আৰু নেদেখাও হ'ব পাৰে। সেইবিলাকেই হ'ল নাউন। উদাহৰণস্বৰূপে ৰমেশে কৈছিলে, My name is Ramesh, I read in class 7. ইয়াত নেমটো এটা নাউন, ৰমেশ এটা নাউন আৰু ক্লাছ 7 এটা নাউন। আৰু যদি এক্সাম্পল চাওঁ, ৰীতা, যদু, আছাম, টাইগাৰ, কেট, ডেস্ক, বেঞ্চ, ছান, মুন, কাৰেজ, এডুকেশ্যন, etc. এইবিলাক হ'ল নাউন। তাৰপিছতে pronoun কি? A pronoun is a word that is used in place of a noun. অৰ্থাৎ নাউনৰ সলনি ব্যৱহাৰ হোৱা word বিলাকে হ'ল pronoun. উদাহৰণস্বৰূপে, My name is Ramesh, I read in class 7. ইয়াত my টো আৰু I টো pronoun. I টো ৰমেশৰ সলনি আৰু my টো ৰমেশৰ সলনি ব্যৱহাৰ হৈছে। আৰু যদি উদাহৰণ চাওঁ, he, she, it, you, we, they, him, her এইবিলাক হ'ল pronoun. তাৰপিছতে verb মানে কি? A verb is a word that can be a doing word showing an action, denote a state of being and show belonging. অৰ্থাৎ verb হ'ল এনে এটা word যি কাম কৰা বুজায় আৰু এটা অৱস্থাৰ কথা বুজায় আৰু কাৰোবাৰ অধিকাৰত থকা বুজায়। তেনেকুৱা word বিলাকেই হ'ল verb. উদাহৰণস্বৰূপে, My name is Ramesh. Yes, is to verb. Is a Ramesh
নামটো হয় এই কথাটো বুজাইছে আৰু ইয়াত read to I read in class 7 এই বাক্যটোত read to এটা verb ই কাম পঢ়ি থকা কামটো বুজাইছে আৰু উদাহৰণ যদি চাওঁ am are write eat have has এইবিলাক হ'ল verb adjective adjectives are describing words they tells us more about nouns অৰ্থাৎ adjective বিলাক হ'ল বৰ্ণনা দিয়া word ইহঁতি কি কৰে tells us more about nouns নাউনৰ বিষয়ে বৰ্ণনা দিয়ে নাউনটো কেনেকুৱা ধৰণৰ এটো adjective এ বৰ্ণনা দিয়ে উদাহৰণস্বৰূপে he is a tall boy এই সেন্টেন্সটোত tall টো এটা adjective ইয়াত boy টো নাউন কেনেকুৱা boy tall boy গতিকে boy নাউনটো tall টোৱে বিৱৰণ দিছে যে ল'ৰাটো ওখ গতিকে tall টো হ'ল adjective আৰু উদাহৰণ যদি চাওঁ a big house house to noun কেনেকুৱা house big house an old man এজন বুঢ়া মানুহ man to noun কেনেকুৱা মানুহ বুঢ়া মানুহ old man a blue dress dress noun word কেনেকুৱা dress blue dress গতিকে blue to adjective my bag car bag my bag bag to noun my to adjective which book book to noun which to whole adjective adverb an adverb is a word that modifies a verb an adjective or another adverb অৰ্থাৎ adverb এ এটা verb এটা adjective বা অন্য adverbৰ বিৱৰণ দিয়ে উদাহৰণস্বৰূপে হিমা ran fast ইয়াত run দৌৰা এটো verb হয় আৰু কেনেকে দৌৰে খুব খৰকৈ দৌৰে fast গতিকে run verb টো বিৱৰণ দিছে fast এ fast টো হ'ল adverb আৰু যদি উদাহৰণ চাওঁ this is a very sweet mango ইয়াত noun কোনটো mango টো noun আৰু কেনেকুৱা mango sweet mango এটো adjective আৰু very sweet এই very টোৱে sweet ৰ বিৱৰণ দিছে গতিকে এটো হ'ল adverb Badal reads quite clearly ইয়াত Badal টো noun reads verb পঢ়া clearly স্পষ্টকৈ কেনেকৈ পঢ়ে স্পষ্টকৈ পঢ়ে গতিকে এটো হ'ল adverb আৰু adverb টো আকৌ বিৱৰণ দিছে quite clearly গতিকে এটো হ'ল adverb preposition a preposition is a word that shows the relationship between a noun or a pronoun with the other words in a sentence preposition এ কি কৰে এটা সেন্টেন্সত থকা নাউনক অন্য ওয়াৰ্ডৰ লগত সম্পৰ্ক দেখুৱায় There is a cow in the field There is a cow in the field অৰ্থাৎ গাই গৰুজনী ক'ত আছে in the field field খনত আছে গতিকে এই সম্পৰ্ক দুইটাৰ মাজৰ সম্পৰ্কটো কোনটোৱে কৰিছে এই in wordটোৱে কৰিছে গতিকে ই হ'ল preposition আৰু যদি উদাহৰণ চাওঁ there is a market near my house এই market আৰু হাউসৰ মাজৰ সম্পৰ্কটো কোনে দেখাইছে near এ দেখাইছে we write with pen এই we write আৰু penৰ মাজৰ সম্পৰ্কটো with এ দেখাইছে the book is on the table কিতাপ আৰু টেবুলখনৰ সম্পৰ্কটো on এ দেখাইছে গতিকে এইবিলাক হ'ল preposition Conjunction A conjunction is a joining word. Conjunction হল সংযোগ ঘটোৱা শব্দ It helps to join two or more words, group of words or sentences together. কি কয় conjunction এ দুটা বা ততোধিক wordক লগ লগায় group of words কিছুমান শব্দক লগ লগায় নাইবা sentenceক লগ লগায় উদাহৰণস্বৰূপে Gita and Rita are sisters. Gita আৰু Rita হ'ল ভাই ভনী। এই and টো হ'ল conjunction। আৰু যদি উদাহৰণ চাওঁ he is poor but happy। ইয়াত but টো হ'ল conjunction।
call in a doctor or he will die. Yet or to whole conjunction. Interjection. Interjections are words used to express strong feelings or sudden emotions such as joy, sadness, wonder, pain, shock, rage, irritation, or helplessness. Interjection সমূহ হল এনে কিছুমান word যিবিলাকে মানুহৰ কিছুমান অনুভূতি প্ৰকাশ কৰে যেনে আনন্দ, দুখ, বেদনা এইবিলাক প্ৰকাশ কৰা word বিলাকে হল interjection. An interjection is usually followed by an exclamation mark. আৰু interjection বিলাক এডাল exclamation markৰ দ্বাৰা প্ৰকাশ কৰা হয়। wordটোৰ পিছতে ইয়াক ব্যৱহাৰ কৰা হয় এইডাল exclamation mark. উদাহৰণস্বৰূপে wow, this drawing is beautiful. ছবিখন দেখি আচৰিত হৈ গৈছে wow. এইটো হল interjection. Hooray, our team has won the quiz. আনন্দত কৈছে আমাৰ টিমটোৱে কুইজ প্ৰতিযোগিতাত জিকিলে। দুখ পালে ouch, it hurts. Alas, I have lost my dog. এই hooray, alas, ouch এইবিলাক হল interjection. গতিকে আমি আজি অতি সহজতেই parts of speech কি বুজিলো।